আজি ৰাতি বহুত জমিব ন ভাই হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি ৰাতি আমি এটা নাইট কেম্প কৰিব গৈ আছোঁ তো গাইজ ফাইনেলি মোৰ বাসন্তী 0.2খন লৈ আমাৰ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ তো আহক ভিডিঅ'টো আগলৈ চাই থাকক তো গাইজ আমি এনেধৰণে গৈ আছোঁ ইমান বেয়া ৰাস্তাৰে আজি আৰু আমাৰ ব্লগটো বহুত কষ্ট হ'ব তো গাইজ আপোনালোকে দেখিব পাৰিছে আমি ইমান বেয়া ৰাস্তাৰ মাজেৰে গৈ আছোঁ আৰু আমি নতুন ইউটিউবাৰ হয় আৰু নতুন ৰাইডাৰ হয় আমাৰ কাৰণে ইমান চেলেঞ্জ একচেপ্ট কৰাটো সাধাৰণ নহয় কিন্তু গাইজ আমি হাৰ নামানো আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ কাৰণে আমি যিমান পাৰোঁ আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম তো গাইজ এইখনে হৈছে অৰুণাচলৰ চিভিল হস্পিটেল আপোনালোকৰ যদি বেমাৰ আজাৰ হয় আপোনালোকে ইয়াত আহিব পাৰে ইয়াত ট্ৰিটমেণ্টো বহুত ভাল ধৰণে কৰি দিয়ে তো গাইজ চাওক ইমান বেয়া ৰাস্তা আমি ইয়াৰ মাজেৰে গৈ আছোঁ এখন ব্ৰিজখন ভাঙিবই আৰু অলপ যেনে তেনে লাগি আছে চাওক আপোনালোকে চাব পাৰে অহো ফাইনেলি যেনে তেনে পাৰ হ'লোঁ ব্ৰিজখন তো গাইজ নেভাৰ গিভ আপ জীৱনত কেতিয়াও হাৰ মানিব নালাগে আপোনালোকে কাৰণ গম পায় চাগে ডৰকে আগে জিত হে তো গাইজ ফাইনেলি ফাৰ্ষ্ট এণ্ট্ৰি গেটত আমি সোমাই গ'লোঁ আৰু 5-6 কিলোমিটাৰমান আছে আৰু চাগে ইয়াৰ পৰা তো গাইজ ইমানেই ধূলি আপোনালোকে চাব পাৰে পিছফালে ইমানেই ধূলি মাস্ক পিন্ধিবলগীয়া হৈ গৈছে মানে কি ক'ব আৰু তো গাইজ আমি অলপ পানী চানী খাবলৈ ৰেষ্ট ল'লোঁ এতিয়া ইয়াত আমি জংঘলৰ মাজত ৰেষ্ট লৈছোঁ মানে বহুত ধূলি ৰাস্তাটো ইমান বেয়া ৰাস্তা বহুত ধূলি আৰু একদম চেহেৰাত দি বহুত কিবা হ'ল ইয়াত তো গাইজ আৰু মোৰ লগত এজন লগৰ গৈ আছে আমাৰ ডাইৰেক্টৰ তো গাইজ আমি এতিয়া এফালে যাব লাগিব ৰাস্তাটো এইটোৱে হয় তো গাইজ আমি আজি পাওঁতে আন্ধাৰে হ'বগৈ চাগে আমাৰ বেটেৰীও ল' হৈ গ'ল আৰু কেমেৰাৰ ৱাৰ্ণিং মাৰি আছে আমি ইয়াতে লগ পামগৈ আৰু চাগে তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ আজি ৰাতি আমি ইয়াতে নাইট কেম্প কৰিম বুলি ভাবিছোঁ আৰু এফালে আছে নদী এফালে আছে জংঘল আৰু নদীৰ মাজত কেনেকুৱা মজা লাগিব আৰু ৰাতি আজি ৰাতিৰ কেম্পটো আমি ইয়াতে বনাম বুলি ভাবিছোঁ আৰু মোৰ লগৰবিলাকে এতিয়া বাঁহটো ল'ব গ'ল কেম্প বনাবলৈ বাও লাগিব মৰ্নিং ছানৰাইজ চাবলৈ আমি বৰ এক্সাইটেড আছোঁ তো গাইজ আমাৰ ফাইনেলি কেম্প বনোৱা হৈ গ'ল তো গাইজ আমি বন ফায়াৰ কৰি আছোঁ ইয়াত আৰু আপোনালোকক লোকেশ্যনটো দিয়া নাছিলোঁ আমি অৰুণাচলত আছোঁ এতিয়া আৰু ইয়াত আহি খুৰা দুজনক লগ পালোঁ খুৰা দুজন হ'ল আছামৰে হয় আপোনালোকক চোৱাই আছোঁ খুৰা দুজনক খুৰা আপোনাৰ নামটো মোৰ নাম বালিয়াম পাটৰ আৰু ক'ৰ হয় আপুনি জোনাই আৰু খুৰা আপোনাৰটো মোৰ নাম ৰামচন্দ্ৰ লালৌ মোৰ জোনাই ঘৰ জোনাই আৰু জয়মাগুৰি খুৰা দুজনো আছামৰে হয় আৰু আপোনালোকে গম পায় চাগে অচিনাকি জেগাত যেতিয়া নিজৰ গাঁৱৰ এটা মানুহ লগ পাই কিমান ভাল লাগে এইটো আপোনালোকেতো নিশ্চয় গম পায়ে চাগে তো গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি অলপ নদীৰ কাষত বহিব আহিছোঁ বহুত চাৰিওফালে ঠাণ্ডা হাৱা মাৰি আছে বহুত ভাল লাগি আছে আৰু অহাকালিলৈ আমাৰ বিশ্বকৰ্মা পূজাৰ স্পেচিয়েল ব্লগ আহি আছে আপোনালোকে চাব নাপাহৰিব তো আজিলৈ বাই বাই আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম